নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা আৰু লকডাউনৰ এই দীঘলীয়া সময়ছোৱা পঢ়া পাতিত তোমালোকে অতিবাহিত কৰিছা। ছাত্ৰ ছাত্ৰীসকল, মোৰ আগৰ ভিডিঅ'টোত মই টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে বিতংকৈ তাত আলোচনা কৰা হৈছিল। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ লগত প্ৰেজেণ্ট টেন্সৰ অন্যান্য ভাগবোৰৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো খুব মন দি চাবা আৰু তাৰ পৰা শিকিবলৈ যত্ন কৰিবা। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে জানিব পাৰিছা যে প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আছে। প্ৰথম ভাগটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট, দ্বিতীয় ভাগটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু তৃতীয় ভাগটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু চতুৰ্থ ভাগটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ। এতিয়া আমি আলোচনা কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যেতিয়া আমি আলোচনা কৰিব যাম, তাত আমি দুটা বস্তু জানিব লাগিব। প্ৰথম যে ইয়াৰ ব্যৱহাৰ, ইউজেছ, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰটো কি সেইটো প্ৰথম আমি জানিব লাগিব, কাৰণ ব্যৱহাৰটো নজনাকৈ তাক আমি ব্যৱহাৰ কৰিব নোৱাৰিম। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যদি তুমি সঠিককৈ ব্যৱহাৰ কৰিব খুজিছা, তেনেহ'লে তাৰ ব্যৱহাৰটো জানিব লাগিব। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো আমি ক'ত ব্যৱহাৰ কৰিম? প্ৰথম কথা আমি ব্যৱহাৰ কিয় জানিব লাগে? ব্যৱহাৰ জানিলেহে আমি তাক প্ৰয়োগ কৰিব পাৰিম। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰটো কি? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা ব্যৱহাৰ হৈছে বৰ্তমান কালত কোনো এটা কাৰ্য চলি থকা বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ প্ৰথম ব্যৱহাৰটো হ'ল যে বৰ্তমান কালত কোনো এটা কাৰ্য চলি থকা বুজাবলৈ। অৰ্থাৎ যেনে ধৰি লোৱা, মই এতিয়া কথা কৈ আছোঁ, মই কথা কোৱা কামটো এতিয়া চলি আছে, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া মই কথা কৈ আছোঁ, মই বহি আছোঁ, গতিকে মোৰ কাৰ্যটো যে বহা কাৰ্য, কথা কোৱা কাৰ্য, এই কাৰ্যবিলাক চলি আছে। কেতিয়া চলি আছে? এই বৰ্তমানৰ সময়খিনিত। মই যেতিয়াই কৈছোঁ সেই সময়তে চলি আছে। এট দ্য টাইম অফ স্পিকিং, কোৱাৰ সময়তে কাৰ্যটো চলি আছে। যেনে ফেনখন ঘূৰি আছে, ফেনখন ঘূৰি থকা বুলি কোৱাৰ লগে লগে ইয়াত কাৰ্য হৈছে ঘূৰি থকা। এতিয়া কেতিয়া ঘূৰি আছে? এতিয়া ঘূৰি আছে, বৰ্তমান সময়ত ফেনখন ঘূৰি আছে। গতিকে বৰ্তমান কালত যেতিয়া কোনো এটা কাৰ্য চলি থকা বুজাব, তেতিয়া সেইটো ইংৰাজীত লিখিবলৈ আমি কি টেন্স ব্যৱহাৰ কৰিম? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম। আৰু এক্সাম্পল ল'ব পাৰোঁ আমি, যেনে তোমালোকে ভিডিঅ' চাই আছা, ভিডিঅ' চাই থকা কাৰ্যটো কি? যে তোমালোকে চাই আছা। কি চাই আছা? ভিডিঅ'টো চাই আছা। এই চাই থকা কাৰ্যটো চলি আছে, চাই থকা কামটো বৰ্তমান অৱস্থাত চলি আছে। যেতিয়া কাৰ্য এটা বৰ্তমান সময়ত চলি থাকিব, তেতিয়া সেনেকুৱা অসমীয়া বাক্য আমি ইংৰাজীত লিখিব লাগিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম। যেনে গাড়ীখন গৈ আছে, ইয়াত কাৰ্য কোনটো? গৈ থকা। গাড়ীখন গৈ আছে মানে ঠিক একেদৰে মানুহজনে কাম কৰি আছে, গতিকে কাম কৰি থকা কাৰ্যটো কোৱাৰ সময়খিনিত চলি আছে, বৰ্তমান সময়ত চলি আছে, যে মানুহজনে কাম কৰি আছে। তোমালোকে শুই আছা, তোমালোকে পঢ়ি আছা, তোমালোকে ভিডিঅ' চাই আছা, সিহঁতে পথাৰত ফুটবল খেলি আছে। এনেকুৱা ধৰণৰ বিভিন্ন বাক্য যিবিলাকে বৰ্তমান কালত কাৰ্য এটা চলি থকা বুজাব, সেনেকুৱা বাক্য ইংৰাজীত লিখিবলৈ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আন এটা ব্যৱহাৰ আছে, সেইটো হৈছে নিশ্চিত ভৱিষ্যত বুজাবলৈ। যে ভৱিষ্যতে এটা কাম নিশ্চিতভাৱে সম্পাদন কৰা হ'ব, অৰ্থাৎ ভৱিষ্যতে কোনোবা এটা কাৰ্য 100% কৰা হ'ব বুজাবলৈ আমি কেতিয়াবা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। তোমালোকে মন কৰিছানে, আমি কেতিয়াবা কওঁ যে অহাকালি মই বৰপেটালৈ গৈ আছোঁ, অহাকালি মই গুৱাহাটীলৈ গৈ আছোঁ, খুৰাই অহাকালি দিল্লীৰ পৰা আহি আছে। এনেকুৱা ধৰণৰ বাক্যবিলাক ভৱিষ্যতৰ বাক্য। তোমালোকে মন কৰিছানে যে অহাকালি মই বৰপেটালৈ গৈ আছোঁ। এতিয়া মই বৰপেটালৈ গৈ আছোঁ, এইখিনি ঠিকেই আছিল, কিন্তু কামটো কেতিয়া চলি আছে? চলি থাকিব যে ভৱিষ্যত কালত। অহাকালি মই বৰপেটালৈ গৈ আছোঁ অৰ্থাৎ নিশ্চিত। মই যে অহাকালি বৰপেটালৈ যাম, এই কথাটো 100% চিয়'ৰ। এনেকুৱা ধৰণৰ 100% চিয়'ৰ যিবিলাক কথা আছে, সেইবিলাক আমি ইংৰাজীত লিখিবলৈ কেতিয়াবা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। এতিয়া এই বাক্যটোলৈ চোৱা যাওক। প্ৰধানমন্ত্ৰী অহাকালি গুৱাহাটীলৈ আহি আছে। প্ৰধানমন্ত্ৰী অহাকালি গুৱাহাটীলৈ আহি আছে। এই বাক্যটো ভৱিষ্যত কালৰ, কাৰণ অহাকালিতো অহাই নাই, অহাকালি আহিবহে, এইটোতো ভৱিষ্যতৰ কথা। কিন্তু অহাকালি প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহি আছে,
অৰ্থাৎ এইটো এটা নিশ্চিত 100% শিওৰ নিশ্চিত বুজাইছে গোটেই প্লেন হৈ গৈছে সিকিউৰিটি এৰেঞ্জমেন্ট হৈছে এনেকুৱা 100% শিওৰ কথাবিলাক বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰো ঠিক আছে এতিয়া এই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ আমি ফৰ্ম বিলাক চাওঁ যে ইয়াৰ ফৰ্ম বিলাক কি আমি আগতে মই তোমালোকক কৈছো যে প্ৰতিটো টেন্সৰ তিনিটাকৈ ফৰ্ম আছে কি পজিটিভ ফৰ্ম নেগেটিভ ফৰ্ম আৰু ইন্টাৰগেটিভ ফৰ্ম এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্ম বিলাকনো কি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ পজিটিভ ফৰ্মটো কি সাধাৰণভাৱে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ পজিটিভ ফৰ্মটো হ'ল subject plus am is are plus verb plus ing plus object এটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ পজিটিভ ফৰ্ম এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ নেগেটিভ ফৰ্মটো কি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ নেগেটিভ ফৰ্মটো হ'ল subject plus am is are plus not plus verb plus ing plus object এইটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ নেগেটিভ ফৰ্ম এতিয়া আহিল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ইন্টাৰগেটিভ ফৰ্মটো কি ইয়াৰ ইন্টাৰগেটিভ ফৰ্মটো হ'ব am is are plus subject plus verb plus ing plus object এই তিনিটা হ'ল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্ম এতিয়া এই তিনিটা ফৰ্ম ব্যৱহাৰ কৰি আমি সুন্দৰকৈ বাক্য গঠন কৰিব পাৰো এতিয়া চাও কেইটামান বাক্য আমি গঠন কৰি চাও ছাত্ৰ-ছাত্ৰীহঁত এতিয়া এই দুটা বাক্যৰ ফালে তোমালোকে লক্ষ্য কৰাচোন যে প্ৰথম বাক্যটো হ'ল কবিতাই এতিয়া ৰচনা লিখি আছে আৰু ইয়াৰ পিছৰ বাক্যটো হ'ল বাগিচাত মানুহজনে কাম কৰি আছে প্ৰথম বাক্যটো পঢ়ি তোমালোকে কি বুজিছা যে কবিতাই এতিয়া ৰচনা লিখি আছে গতিকে কবিতাই লিখি আছে অৰ্থাৎ কামটো চলি আছে কেতিয়া চলি আছে এতিয়া বৰ্তমান সময়ত কামটো চলি আছে লিখা কামটো চলি আছে অৰ্থাৎ এই বাক্যটো আমি ইংৰাজীত লিখিব লাগিলে কি টেন্স ব্যৱহাৰ কৰি লিখিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কাৰণ এইটো বৰ্তমান সময়ত চলি থকা কথা হেয়ে আমি এইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিম যে কেনেকৈ লিখিম আমি এই বাক্যটো ইংৰাজীত প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ গঠনটো ব্যৱহাৰ কৰি ইয়াৰ ফৰ্মটো ব্যৱহাৰ কৰি লিখিম এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছৰ তিনিটা ফৰ্ম আছে ইয়াত কোনটো ফৰ্ম ব্যৱহাৰ হ'ব কবিতা এতিয়া ৰচনা লিখি আছে যেহেতু এই বাক্যটো পজিটিভ বাক্য গতিকে ইয়াত পজিটিভ ফৰ্মটো ব্যৱহাৰ হ'ব এই পজিটিভ ফৰ্মটো কি প্ৰথম ইয়াৰ সাবজেক্ট কি যিয়ে কামটো কৰে লিখি আছে কোনে লিখি আছে কবিতাই গতিকে কবিতা হ'ব সাবজেক্ট গতিকে আমি ইংৰাজীত লিখিলে প্ৰথম কবিতা লিখিম কবিতা subject plus কি হ'ব ইয়াৰ ফৰ্মটো পজিটিভ ফৰ্মটো subject plus am is are কবিতাৰ লগত কি বহিব is বহিব কিয় বহিল is মই হেতু তোমালোকক পিছত কৈ আছো কবিতাই কি কৰি আছে কবিতাই লিখি আছে কবিতাই কি কৰি আছে কবিতাই লিখি আছে লিখাৰ ইংৰাজী ৰাইট হয়নে কিন্তু আমাৰ ফৰ্ম অনুযায়ী subject plus am is are verb plus ing যেতিয়া ভাৰ্বৰ লগত ing হ'ব যেতিয়া ভাৰ্বৰ শেষত ই আছে ই টো উঠি গৈ ইয়াৰ ঠাইত আই বহিব তাৰ পিছত এন তাৰ পিছত জি অৰ্থাৎ ৰাইটিং হ'ল কবিতাই লিখি আছে কি লিখি আছে ৰচনা মানে এছে ধৰি লোৱা হ'ল এখন এছে লিখি আছে এন এছে কেতিয়া লিখি আছে এতিয়া হলে নাও বা যদি লিখো কবিতা ইজ ৰাইটিং এছে নাও তেতিয়া শুদ্ধ হ'ব এনটো নিদিলেও শুদ্ধ হ'ব এতিয়া দ্বিতীয় উদাহৰণটো লৈ চাওঁ দ্বিতীয় বাক্যটো লৈ চাওঁ যে বাগিচাত মানুহজনে কাম কৰি আছে মানে কামটো চলি আছে বৰ্তমানত কামটো চলি আছে হে ইয়াক আমি ইংৰাজীত লিখিব লাগিলে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰি লিখিম গতিকে ইয়াৰ পজিটিভ এইটো বাক্য পজিটিভ গতিকে আমি পজিটিভ ফৰ্মত লিখিম কি কাম কৰি আছে কোনে কাম কৰি আছে মানুহজন মানে এজন নিৰ্দিষ্ট ব্যক্তি গতিকে আমি লিখিম দা মেন সাবজেক্ট প্লাছ am is are দা মেনৰ লগতো ইজ হ'ব মানুহজনে কি কৰি আছে কাম কৰাৰ ইংৰাজী কি কাম কৰাৰ ইংৰাজী হ'ল work গতিকে মেইন ভাৰ্বৰ লগত কি হ'ব ing যোগ হ'ব working মানুহজনে কাম কৰি আছে ক'ত কাম কৰি আছে বাগিচাত in the garden
এনেকৈ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো পজিটিভ ফৰ্ম হেতু ব্যৱহাৰ কৰি বাক্য লিখিব পাৰো এতিয়া ইজ যে ব্যৱহাৰ হল এটা এম ইজ আর কোড ব্যৱহাৰ হয় এম ইজ আর কেতিয়া ব্যৱহাৰ হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা আইৰ লগত কি ব্যৱহাৰ হ'ব সদায় এম ব্যৱহাৰ হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আইৰ লগত সদায় এম ব্যৱহাৰ হ'ব আৰু ইজ আৰু আর কেতিয়া ব্যৱহাৰ হ'ব যদি সাবজেক্টটো সিঙ্গুলাৰ হয় সিঙ্গুলাৰ সাবজেক্টটো যেতিয়া সিঙ্গুলাৰ হ'ব তেতিয়া ইজ ব্যৱহাৰ হ'ব আৰু প্লুৰেল সাবজেক্ট হলে কি হ'ব আর ব্যৱহাৰ হ'ব ইয়াত বাক্য দুটাত চোৱা দা মেন সিঙ্গুলাৰ সাবজেক্ট কবিতা সিঙ্গুলাৰ সাবজেক্ট সেই কাৰণে ইয়াৰ লগত এস ইজ ব্যৱহাৰ হৈছে ঠিক আছে ধৰিব পাৰিছানে গতে এই দুটা হল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পজিটিভ দুটা বাক্য দুটা উদাহৰণ যাৰ জৰিয়তে তোমালোকক ইংৰাজীত কেনেকৈ লিখিব লাগে ফৰ্ম ব্যৱহাৰ কৰি হেতু বুজোৱাৰ চেষ্টা কৰিছো আশা কৰো তোমালোকে বুজি পাইছা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পিছৰ টেন্সটো হল প্ৰেজেন্ট পাৰফেক্ট টেন্স এটা এটা এক্সাম্পল আমি লওঁ যে মই ভাত খাই আছো এটো কি টেন্স হ'ব এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব কাৰণ ইয়াত খোৱা কাৰ্যটো চলি আছে কিন্তু এই খোৱা কামটো সদায় চলিয়ে থাকিব নে মই ভাত খাই আছো বা ৰাজুৱে ভাত খাই আছে ৰাজুৱে এনি টাইম ভাত খাইয়ে থাকিব নে তাৰ ভাত খোৱাটো কেতিয়াবা শেষ হ'ব হয়নে বুজিছানে তোমালোকে যে ৰাজুৱে ভাত খাই আছে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কাৰণ ইয়াত খোৱা কামটো চলি আছে কিন্তু এই খোৱা কামটো চলিয়ে থাকিব নে কেতিয়াবা ই বন্ধ হ'ব নিশ্চয় ই কেতিয়াবা শেষ হ'ব খোৱা কামটো কেতিয়াবা শেষ হ'ব যেনেকৈ তোমালোকৰ ভাত খোৱা শেষ হয় মোৰ ভাত খোৱা শেষ হয় এনেকৈ ৰাজুৰ ভাত খোৱা শেষ হ'ব মই এই কথাখিনি এই কাৰণে কৈছো যে প্ৰতিটো বস্তু চলি থাকে কিন্তু কেতিয়াবা চলাটো শেষ হয় বৰ্তমান কালত যেতিয়া কোনো এটা কাৰ্য শেষ হ'ব তেতিয়াই প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হ'ব অৰ্থাৎ ইয়াৰ ব্যৱহাৰটো হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰটো হ'ল যেতিয়াই বৰ্তমান কালত কোনো এটা কাম শেষ হোৱা বুজাব এইমাত্ৰ শেষ হোৱা বা শেষ হোৱা বুজাব তেতিয়াই প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰিম হেনেকুৱা ধৰণৰ বাক্য ইংৰাজীত লিখিবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম যেনে ৰাজুৱে ভাত খাই আছে এটো প্ৰেজেন্ট কন্টিনিউয়াস হ'ব কিন্তু যদি মই কওঁ ৰাজুৱে ভাত খালে তাৰ মানে ৰাজুৰ ভাত খোৱা কাম শেষ অৰ্থাৎ তাৰ খোৱা কামটো শেষ ঠিক একেদৰে মই অংকটো কৰিলো অৰ্থাৎ মোৰ অংক কৰা কামটো শেষ হ'ল বুজিলানে মই অংকটো কৰিলো বুলি কোৱাৰ লগে লগে কি হৈছে মোৰ অংক কৰা কামটো শেষ হৈছে কিন্তু মই যদি কলো হেতেন মই অংকটো কৰি আছো তেতিয়া মোৰ কৰা কামটো অংক কৰা কামটো চলি আছে গতিকে এনেকুৱা চলি থকা বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস কিন্তু মই অংকটো কৰিলো মানে অংকটো কৰা কাম শেষ মানুহজনে কামটো কৰিছে মানে কৰা কাম শেষ খাইছে কৰিছে গৈছে গাইছে কবিতাই গান গাইছে মানে গোৱা কাম শেষ গতিকে এনেকুৱা ধৰণৰ যিবিলাক বৰ্তমান কালত যিবিলাক কাম এইমাত্ৰ শেষ হোৱা বা শেষ হোৱা বুজাব সেইবিলাক অসমীয়া বাক্য ইংৰাজীত লিখিব লাগিলে আমি কি টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্স বোধ কৰো তোমালোকে ধৰিব পাৰিছা কথাখিনি এতিয়া ইয়াৰ ফৰ্ম বা গঠনটোৰ বিষয়ে আমি আলোচনা কৰো যে ইয়াৰ গঠনটো কি এতিয়া বাক্যটো গম পালো যে ৰিনাই ভাত খাইছে এই বাক্যটো ইংৰাজীত লিখিব লাগিলে ইয়াৰ এটা ফৰ্ম আছে কেনেকুৱা ফৰ্ম প্ৰেজেন্ট কন্টিনিউয়াসৰ ফৰ্মটো বেলেগ প্ৰেজেন্ট ইনডিফিনিটৰ ফৰ্ম বেলেগ এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মটো নিশ্চয় বেলেগ হ'ব টেন্স অনুযায়ী ফৰ্ম বিলাক বেলেগ আন টেন্সৰ নিচিনা তিনিটা সংখ্যা ফৰ্ম থাকিব যে এটা পজিটিভ এটা নেগেটিভ আৰু এটা ইন্টাৰগেটিভ ফৰ্ম ইয়াৰ পজিটিভ ফৰ্মটো সাধাৰণভাৱে এনেকুৱা যে সাবজেক্ট প্লাস have বা has প্লাস verb in past participle form প্লাস object প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এইটো হ'ল পজিটিভ ফৰ্ম এই ফৰ্মটো ব্যৱহাৰ কৰি আমি বাক্য লিখিব পাৰো ইয়াৰ নেগেটিভ ফৰ্মটো কি হ'ব সাবজেক্ট প্লাস have বা has প্লাস not প্লাস verb in past participle past object এইটো হ'ব ইয়াৰ নেগেটিভ ফৰ্ম ইন্টাৰগেটিভ ফৰ্মটো হ'ব have or has plus subject plus verb in past participle plus object এইটো হ'ব ইয়াৰ ইন্টাৰগেটিভ ফৰ্ম মানে এই তিনিটা ফৰ্ম ব্যৱহাৰ কৰি আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য লিখিব পাৰো এক্সাম্পল এটা লৈছো ৰিনাই ভাত খালে মানে ৰিনাৰ ভাত খোৱা কাম শেষ এইটো শেষ হৈছে কাৰ্যটো শেষ হৈছে গতিকে এইটো
প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন অনুযায়ী লিখিম কেনেকৈ লিখিম সাবজেক্ট যিয়ে কামটো কৰে কোনে কামটো কৰিছে কোনে খোৱা কাম শেষ কৰিছে ৰীনাই কৰিছে গতিকে সাবজেক্ট ৰীনা গতিকে ৰীনা সাবজেক্ট প্লাছ হেভ অৰ হেজ ৰীনা ইজ থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হেজ হ'ব তাত ৰীনা হেজ ৰীনাই কি কৰিলে খালে খোৱাৰ ইংৰাজী ইটৰ পাষ্ট পাৰ্টিচিপলটো কি হ'ব ইটেন ৰীনা হেজ ইটেন কি খালে ৰাইচ গতিকে আমাৰ বাক্যটো হ'ল ৰীনা হেজ ইটেন ৰাইচ ৰীনাই ভাত খালে আৰু যদি কওঁ এইমাত্ৰ ভাত খালে তেনেহ'লে কি হ'ব ৰীনা হেজ ইটেন ৰাইচ জাষ্ট নাও এনেকুৱা ধৰণৰ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য বনাব পাৰোঁ কেইটামান উদাহৰণ চাওঁ ছাত্ৰ ছাত্ৰীহঁত এইবাৰ এই দুটা বাক্যলৈ চোৱা প্ৰথম বাক্যটো ৰাজুৱে এইমাত্ৰ অংকটো কৰিছে আৰু দ্বিতীয় বাক্যটো হ'ল তুমি তাজমহল দেখিছানে গতিকে তোমালোকে ধৰিব পাৰিছানে যে এই বাক্য দুটা কোনটো টেন্সৰ হ'ব প্ৰথম বাক্যটো লৈ চোৱা ৰাজুৱে এইমাত্ৰ অংকটো কৰিছে গতিকে ৰাজুৱে কৰিছে মানে কৰা কাম শেষ গতিকে যেতিয়াই কোনো এটা কাম শেষ হোৱা বুজাব বৰ্তমান কালত তেতিয়া আমি কি টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্স হয়নে গতিকে প্ৰথম বাক্যটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় আৰু দ্বিতীয় বাক্যটো লৈ চোৱা তুমি তাজমহল দেখিছানে এইটো এটা প্ৰশ্নবোধক বাক্য অৰ্থাৎ ইণ্টাৰগেটিভ সেন্টেন্স এতিয়া ইয়াৰ যদি টেন্সটো তোমালোকৰ যদি তৎক্ষণাত ধৰিবলৈ অসুবিধা হয় তেনেহ'লে তোমালোকে এটা কাম কৰিবা যে প্ৰথমতে বাক্যটো প্ৰশ্ন নোহোৱা বুলি ধৰিবা অৰ্থাৎ আমি নেটো কাটি দিলোঁ কি থাকিল তুমি তাজমহল দেখিছা যেতিয়া আমি প্ৰশ্ন নোহোৱা বুলি ধৰিম তেতিয়া বাক্যটো হ'ব তুমি তাজমহল দেখিছা মানে দেখা কাম শেষ হৈছে তুমি দেখিছা অৰ্থাৎ এইটোও প্ৰেজেন্ট পাৰফেক্ট টেন্স কিন্তু ইণ্টাৰগেটিভ ফৰ্মটোহে ইয়াত ব্যৱহাৰ হ'ব গতিকে আমি এইটো ইংৰাজী কৰি চাওঁ প্ৰথম বাক্যটো ইয়াত কৰ্তা কোন সাবজেক্টটো কোন হ'ব ৰাজু হ'ব যেহেতু ৰাজুৱে অংকটো কৰিছে কোনে কৰিছে ৰাজুৱে কৰিছে গতিকে সাবজেক্ট ৰাজু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পজিটিভ ফৰ্মটো কি আছিল হেতু জানিব লাগিব সাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট গতিকে সাবজেক্ট লিখিলোঁ এতিয়া হেভ অৰ হেজ লিখিব লাগিব ৰাজুৰ লগত কি হ'ব হেজ হ'ব গতিকে কিয় হেজ হ'ল সেইটো মই তোমালোকক পিছত ক'ম ৰাজু হেজ ৰাজুৱে কি কৰিছে ৰাজুৱে কি কাম সম্পাদন কৰিছে কৰাৰ ইংৰাজী ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ডান ৰাজু হেজ ডান কি কৰিছে ৰাজুৱে অংকটো কৰিছে অংকটো মানে এটা নিৰ্দিষ্ট অংক সেইকাৰণে দা হ'ব দা সাম কেতিয়া কৰিছে এইমাত্ৰ মানে জাষ্ট নাও এতিয়া আমাৰ উত্তৰটো হ'ল ৰাজু হেজ ডান দা সাম জাষ্ট নাও এতিয়া দ্বিতীয় বাক্যটো লৈ আহো তুমি তাজমহল দেখিছানে এইটো প্ৰশ্নবোধক বাক্য ইণ্টাৰগেটিভ সেন্টেন্স কিন্তু টেন্সটো হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ইণ্টাৰগেটিভ ফৰ্মটো কি সেইটো হ'ল হেভ অৰ হেজ প্লাছ সাবজেক্ট প্লাছ ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট এইটো হ'ল ইয়াৰ ইণ্টাৰগেটিভ ফৰ্ম এই ফৰ্মত লিখিম প্ৰথমতে হেভ অৰ হেজ লিখিব লাগিব ইয়াত সাবজেক্টটো কি তুমি তাজমহল দেখিছানে কোনে দেখিছে তুমি মানে ইউ গতিকে ইউৰ লগত হেভ ব্যৱহাৰ হ'ব সেইকাৰণে হেভটো আমি আগতে লিখিলোঁ গতিকে দেখিছানে তুমি তাজমহল দেখিছানে গতিকে সাবজেক্টটো ইয়াত তুমি মানে ইউৰ লগত হেভ ব্যৱহাৰ হ'ব গতিকে সাবজেক্ট হেভ অৰ হেজটো আমি লিখিলোঁ তাৰপিছত সাবজেক্ট ইউ হেভ ইউ তাৰপিছত ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ভাৰ্বটো কি তুমি কি কৰিছা তুমি দেখিছা দেখাৰ ইংৰাজী চি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'ব চিন কি দেখিছা তাজমহলৰ আগত নিৰ্দিষ্টবাচক ডিটাৰমিনাৰ ব্যৱহাৰ হ'ব আৰ্টিকল ডি দা তাজমহল তাৰপিছত প্ৰশ্নবোধক এইটো হ'ব আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইণ্টাৰগেটিভ ফৰ্মৰ বাক্য গতিকে আশা কৰিছোঁ তোমালোকে এইখিনি কথা বুজিব পাৰিছা এতিয়া আহিল যে হেভ আৰু হেজ কেতিয়া বহিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা আইৰ লগত সদায় হেভ বহিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত সদায় আইৰ লগত হেভ ব্যৱহাৰ হ'ব আৰু যেতিয়া সিংগুলাৰ সাবজেক্ট হ'লে কি হ'ব হেজ ব্যৱহাৰ হ'ব আৰু
প্লুৰেল সাবজেক্ট হলে তাৰ লগত have ব্যৱহাৰ হ'ব যেনেকুৱা ইয়াত ৰাজু সিঙ্গুলাৰ সাবজেক্ট সেইকাৰণে has হৈছে you to ইংৰাজীত you শব্দটো সিঙ্গুলাৰো ব্যৱহাৰ হয় প্লুৰেলো ব্যৱহাৰ সেইকাৰণে you লগত have হৈছে কিন্তু যদি ইয়াত they থাকিলহেঁতেন they থাকিলেও কিন্তু have হ'ব কাৰণ they to প্লুৰেল ঠিক একেদৰে যদি ৰাম আৰু সীতা থাকিলেহেঁতেন তেতিয়াও have হ'লহেঁতেন কাৰণ তাত সাবজেক্টটো প্লুৰেল ঠিক আছে গতি এইখিনি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰৰ লগত জড়িত কথা আশা কৰিছো তোমালোকে কথাখিনি বুজিব পাৰিছা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পিছত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স এইটো হৈছে প্ৰেজেন্ট টেন্সৰ শেষ ভাগ যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ইউজেছটো কি ইয়াৰ ইউজেছ হ'ল ইয়াৰ ব্যৱহাৰটো মই কৈছো তোমালোকক শুনিবা অতীত কালত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমান সময়ত যেতিয়া চলি থাকিব হেতু এনেকুৱা ধৰণৰ কথা বতৰাবিলাক বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম এটা এক্সাম্পল এটা লৈ চোৱা যাওক যে বৰষুণ দি আছে যোৱাকালিৰ পৰা বৰষুণ দি আছে প্ৰথম বাক্যটো বৰষুণ দি আছে মানে বৰষুণ দিয়া কামটো চলি আছে বৰষুণ দি আছে এটো সিম্পল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কামটো বৰ্তমান সময়ত চলি আছে গতি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কিন্তু যেতিয়া আমি কম যোৱাকালিৰ পৰা বৰষুণ দি আছে এইটো কিন্তু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স নহব এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হ'ব কেনেকৈ হ'ব যোৱাকালিৰ পৰা বৰষুণ দি আছে অৰ্থাৎ বৰষুণ দিয়া কামটো যোৱাকালি আৰম্ভ হৈছে আৰু এতিয়াও চলি আছে পাইছানে বুজি যোৱাকালিৰ পৰা বৰষুণ দিয়া আৰম্ভ হৈছে এতিয়াও চলি আছে আন এটা উদাহৰণ লৈ চাও যে 2018 চনৰ পৰা মই এইখন বিদ্যালয়ত পঢ়ি আছো গতিকে মই বিদ্যালয়ত পঢ়ি আছো এই বাক্যটো সাধাৰণ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য কিন্তু মই 2018 চনৰ পৰা এইখন বিদ্যালয়ত পঢ়ি আছো মই বিদ্যালয়ত পঢ়ি আছো এতিয়াও পঢ়ি আছো কিন্তু কেতিয়াৰ পৰা এই পঢ়া আৰম্ভ হৈছিল মোৰ 2018 ৰ পৰা অৰ্থাৎ এই পঢ়া কামটো ষ্টাৰ্ট হৈছে মোৰ 2018 ৰ পৰা এতিয়া 2018 অতীত গতিকে এই পঢ়া কামটো অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈ চলি আছে এতিয়া অতীতৰ পৰা আৰম্ভ হৈ যেতিয়া বৰ্তমানলৈ কোনো এটা কাম চলি থাকিব তেনেকুৱা ধৰণৰ কথা বতৰা বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম ধৰিব পাৰিছা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে কথাখিনি যে অতীতৰ কোনো এটা কাম ষ্টাৰ্ট হৈছে আৰু বৰ্তমানতো এই কামটো চলি আছে এনেকুৱা ধৰণৰ কথা বতৰা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় আৰু এটা সৰু এক্সাম্পল লওঁ যে মানুহজনে ৰাতিপুৱাৰ পৰা কাম কৰি আছে অৰ্থাৎ মানুহজনে কাম কৰি আছে এটো সাধাৰণভাৱে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স এতিয়া মানুহজনে ৰাতিপুৱাৰ পৰা কাম কৰি আছে অৰ্থাৎ এতিয়া ৰাতিপুৱা নহয় ইয়াৰ পৰা এটো বুজা গ'ল যে এতিয়া ৰাতিপুৱা নহয় মানুহজনে ৰাতিপুৱাৰ পৰা কাম কৰি থকা বুলি যেতিয়া কম তাৰমানে এতিয়া ৰাতিপুৱা নহয় হয়তো এতিয়া দুপৰীয়া বা আবেলি বুজিছানে গতিকে মানুহজনে কাম কেতিয়া ষ্টাৰ্ট কৰিছে ৰাতিপুৱা আৰু এতিয়া হয়তো দুপৰীয়া হৈছে গতিকে ৰাতিপুৱাৰ পৰা মানুহে কামটো ষ্টাৰ্ট কৰিছে আৰু এতিয়াও কামটো কৰিয়ে আছে এনেকুৱা ধৰণৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখা হয় এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিলে ইয়াৰ এটা ফৰ্ম আছে ইয়াৰ পজিটিভ ফৰ্মটো কি আমি চাওঁ ইয়াৰ পজিটিভ ফৰ্মটো হ'ল সাবজেক্ট প্লাস have or has plus been plus verb plus ing plus object এইটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ পজিটিভ ফৰ্ম নেগেটিভ ফৰ্ম subject plus have or has plus not plus been plus verb plus ing plus object interrogative form to just auxiliary verb has have or has etu agot dibo lagibo ki hobo form to have or has plus subject plus been plus verb plus ing plus object etu hobo yar interrogative form gotike present perfect continuous tense or keitaman ami udahoron sailo kenekeno okhomia bakkor pora ingraji bakkole translation kore keneke bakko banai ami sailo etia এই দুটা বাক্যলৈ মন কৰাচোন প্ৰথম বাক্যটো হ'ল মই 2 বছৰ ধৰি এইখন বিদ্যালয়ত পঢ়ি আছো আৰু দ্বিতীয় বাক্যটো হ'ল হিহতে ৰাতিপুৱাৰ পৰা ফুটবল খেলি আছে গতি এই দুটা বাক্য পঢ়ি তোমালোকে কি বুজিছা যে এই বাক্য দুটা কোনটো টেন্সৰ হয় ধৰিব পাৰিছানে গতিকে সোৱা পঢ়ি আছো
সাধাৰণতে কিন্তু পঢ়ি আছো খেলি আছো এনেকুৱা ধৰণৰ বাক্যই প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুজায় কিন্তু ইয়াত চোৱা যে প্ৰতিটো বাক্যৰে পঢ়ি থকা কামটো আৰু খেলি থকা কামটো কি হৈছে অতীতৰ পৰাই আৰম্ভ হৈছে চোৱা ইয়াত মই 2 বছৰ ধৰি পঢ়ি আছো গতে ইয়াতে পঢ়ি থকা কামটো 2 বছৰ আগৰ পৰাই আৰম্ভ হৈছে ধৰিব পাৰিছানে যে পঢ়ি আছো আৰু খেলি আছো এনেকুৱা ধৰণৰ বাক্য সাধাৰণতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুজায় কিন্তু ইয়াত চোৱা যে পঢ়ি থকা কামটো 2 বছৰ আগৰ পৰাই আৰম্ভ হৈছে অৰ্থাৎ অতীতৰ পৰা ষ্টাৰ্ট হৈছে আৰু এতিয়াও কামটো চলি আছে ঠিক একেদৰে হিহতে ৰাতিপুৱাৰ পৰা ফুটবল খেলি আছে কেতিয়াৰ পৰা খেলি আছে হিহতে ৰাতিপুৱাৰ পৰা খেলি আছে অৰ্থাৎ হিহতৰ খেলা কামটো ৰাতিপুৱাই ষ্টাৰ্ট হৈছে বুজিলানে কথাটো বুজিব ধৰিব পাৰিছানে যে অতীতৰ পৰা আৰম্ভ হৈছে আৰু বৰ্তমানত চলি আছে এনেকুৱা কথা বতৰাবিলাক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখা হয় গতে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মটো কি এইটো হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ ফৰ্মটো হল সাবজেক্ট প্লাস have or has plus been plus verb plus ing plus object এই ফৰ্মটো ব্যৱহাৰ কৰি আমি কি কৰিম এই দুটা বাক্য লিখিবলৈ যত্ন কৰিম এটা চোৱা যাওক কেনেকৈ লিখা যায় ইংৰাজীত যে প্ৰথম বাক্যটো মই 2 বছৰ ধৰি এইখন বিদ্যালয়ত পঢ়ি আছো গতি ইয়াত কৰ্তাটো কোন সাবজেক্টটো হ'ব মই আই গতিকে সাবজেক্ট প্লাস কি হ'ব have or has আই লগত have হ'ব প্লাস been হ'ব according to the form have has ৰ পিছত been আহিব তাৰ পিছত কি আহিব verb আহিব আৰু তাৰ লগত ing যোগ হ'ব গতিকে মই কি কৰি আছো মই পঢ়ি আছো গতিকে মই কি কাম কৰি আছো পঢ়ি আছো পঢ়াৰ ইংৰাজী read তাৰ লগত ing যোগ হ'ব I have been reading মই পঢ়ি আছো ক'ত পঢ়ি আছো মই এইখন বিদ্যালয়ত ক'ত পঢ়ি আছো এইখন বিদ্যালয়ত in this school মই এইখন বিদ্যালয়ত পঢ়ি আছো কেতিয়া পঢ়ি আছো 2 বছৰ ধৰি মানে for লিখিম for 2 years এইটো হ'ব আমাৰ ইংৰাজী অনুবাদ কেনেকৈ কৰিলো ধৰিব পাৰিছানে যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মটো ব্যৱহাৰ কৰি বাক্যটো লিখিছো দ্বিতীয় বাক্যটো লৈ চাও হিহতে ৰাতিপুৱাৰ পৰা ফুটবল খেলি আছে গতিকে কোনে খেলি আছে সাবজেক্টটো হিহত দে সাবজেক্ট প্লাস have or has এটো প্লুৰেল গতিকে have হ'ব সাবজেক্ট প্লাস have or has দে টু প্লুৰেল সাবজেক্ট সেই কাৰণে ইয়াত have হৈছে প্লাস been হিহতে কি কৰি আছে হিহতে খেলি আছে খেলাৰ ইংৰাজী প্লে তাৰ লগত ing যোগ হ'ব গতিকে they have been playing হিহতে খেলি আছে কি খেলি আছে হিহতে ফুটবল এটা কি খেলি আছে ফুটবল খেলি আছে মানে কেতিয়া খেলি আছে ৰাতিপুৱাৰ পৰা হিহতে কেতিয়াৰ পৰা খেলি আছে ৰাতিপুৱাৰ পৰা গতিকে since morning ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দুয়োটা অসমীয়া বাক্য মন কৰাচোন যে ইয়াত আছে 2 বছৰ ধৰি আৰু ইয়াত আছে ৰাতিপুৱাৰ পৰা যে যেতিয়া ধৰি থাকিব তেতিয়া আমি ইংৰাজী ট্ৰান্সলেচন কৰোতে for লিখিম আৰু যেতিয়া পৰা থাকিব তেতিয়া ইংৰাজী ট্ৰান্সলেচন কৰোতে আমি since লিখিম এই দুটা কথা মনত ৰাখিবা ঠিক আছে আশা কৰিছো তোমালোকে প্ৰেজেন্ট টেন্সৰ আটাইকেইটা ভাগ সুন্দৰকৈ বুজিব পাৰিছা ঘৰত এনেকৈ বাক্য অসমীয়াৰ পৰা ইংৰাজী ট্ৰান্সলেচন কৰিবা কৰি মা দেউতা আৰু নিজৰ শিক্ষকক আৰু বিজ্ঞজনক দেখুৱাবা আজিলৈকে এইখিনিতে এৰিছো পিছত ভিডিঅত আমি past tense ৰ বিষয়ে শিকিম আৰু past tense ৰ ভাগবিলাক আলোচনা কৰিম ধন্যবাদ